সেইকাৰণে ৰাইজক মই কওঁ, BPF-ক চালে বহুবাৰ, UPPL-ক চালে একবাৰ, বিজেপিক চাওক এইবাৰ বিজেপিক ভোট দিয়ক। আৰু আমি সবকে লৈ চলিম, কোনো বাহিৰত নাযায়, সবকে লৈ 26টা জনগোষ্ঠী আৰু সকলোকে লৈ আমি চলিম, যাতে আমাৰ BTCত শান্তি হয়, মানুহে দুখ কৰিব নালাগে আৰু সকলো ৰাইজে সকলো অধিকাৰ পাব পাৰে। আজি মই মিটিঙত আহিছো, মেননে মোক কৈছে যে ছাৰ আপুনি কৈ যাওক 30খন ভিলেজ 1960ৰ পৰা আছে, যাতে ফৰেষ্টলৈকে নাযায়। আৰে কিয় যাব লাগে এইবিলাক? 1960ৰ ভিলেজ কেনেকে ফৰেষ্ট হ'ব? কোনে ফৰেষ্ট কৰিব? হিমন্ত বিশ্ব শৰ্মা থাকালৈকে কোনেও কৰিব নোৱাৰে। কাৰণ অসমৰ মুখ্যমন্ত্ৰী মই, চহী লাষ্টত মোৰ লাগিব। যোনে য'ত যি কৰে কৰিবলৈ পাৰিব, কিন্তু লাষ্টত চহীটো কাৰ লাগিব? কাৰ লাগিব? আৰু মামাইতো চহী নিদিয়ে, কাৰণ ভাগিন আছে, বাইদেউ আছে, দাদা আছে, হয় নে নহয়? খালি মামাই এটা ফিজ ল'ব। কি ফিজ ল'ব? ইয়াত আহিলে নেক্সট টাইম পিঠা তিঠা খুৱাব লাগিব। হ'ব, যেতিয়া মেনন জিকিব, ভৈৰৱকুণ্ডত মেননে এটা সৰুকৈ খানা দিব, খানাটো খাব ময়ো আহি যাম। আৰু আমি চবে একেলগে খাম। চেল পিঠা তেল পিঠা বনিব লাগিব, হয় নে নহয়? সেইকাৰণে ৰাইজক মই কওঁ, BPF